মানে একদম মাথাটো বিষাইছিল সেইকাৰণে শুই আছিলো তাৰপিছত নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে আমিও বাৰু ভালে আছো আজি মই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰা না কাম চাম কৰি উঠি আৰম্ভ কৰিছো এতিয়া আৰু দুপৰীয়া ভাত বনাব যাবৰে হ'ব বাকি আৰু আপোনালোকক দেখাই আছো আজি দিনটো কি কি কৰো আপোনালোকে ভিডিঅ'টোত সকলোখিনি দেখা পাব আজি দিনটোৰ চাই থাকিব ভিডিঅ'টো Saka kot. Udah. Ini. Hey, udah kan. ফুকে দিবা লাগে ফু কৰি দিবা লাগে ফুকে কেনেৰা দিবা লাগে ৰন্ধা বঢ়া যা যোগাৰখিনি লাহে লাহে কৰি আছো বনাব যামে মাই গুণক ৰাখি আছে আৰু মাছখিনি মানে গা ধুব যোৱাৰ আগতে বাছি থৈ দিছিলোঁ বাছি কিনে অকণমান ৰ'দত দি থৈছিলোঁ সেইখিনি এনেকুৱা হৈ আছে গানালে গা চা ধুই উঠি মাছ বাচিব বৰ এলাহ লাগে পৰি যাবি দে দে এনেকুৱাতে চাচোন পৰবাক লগি আৰু ইয়াতে দিছো আমি খাবৰ কাৰণে পানী গৰম হ'ব মানে গৰম দিন বুলি কথা নাই আৰু আমাৰ গৰম পানীয়ে চলে আজি মাছ মাংস দুয়োটাই আছে অকণমান খাহী মাংস আনিছে খাই পেলাই দেউতাই তাৰপিছত মাছখিনি মানে পুখুৰীৰ মাছ আছিল জীয়াই থোৱা আছিল সেইকাৰণে সেইখিনি বাচিলোঁ আজি এতিয়া মায়ে গুণক লৈ ওপৰৰ ৰুমত গৈছে নহ'লে সি একদম বদমাচি কৰি থাকে যে একদম বদমাছ হৈছে যি উৎপাত তাৰ সেইকাৰণে নহ'লে ভাত বনোৱা যেন হ'ব মোৰো সেইকাৰণে মাক আৰু তাক পঠাই দিলোঁ ওপৰৰ ৰুমত এতিয়া মই আৰু ৰান্ধি থাকিম লাহে লাহে অকলে যোগাৰ কৰি বাহিৰৰ পিনে ইমান বতাহ দি আছে আহিল আৰু বতাহ বৰষুণৰ দিন বেমাৰৰ দিন এই বতাহত বেমাৰ নাহাকে থাকিব নিজৰটো বেমাৰ হওঁকে ডাঙৰ কেইটাৰ কথা নাই বাচ্চাৰ বেমাৰ হ'লেহে একদম হাৰাশাস্তি হয় যি বতাহ মেলি আছে সিটো একদম ঘূৰি থাকে ন তাৰতো আগতে বেমাৰ হ'ব এইফালে আহিছোঁ চাহ বনাব দেউতা আৰু দেউৰজনক চাহ দিওঁ মায়ে যিহেতু ওপৰত আছে তাৰপিছত আকৌ যাম আঞ্জা খাই বনাব একদম পিয়াজ কাটিছো একদম পানী ওলাই গৈছে ঠাণ্ডাৰ দৰে ঘৰত থাকিলে কিছুমান মানুহে বৰ ষ্টাইল কৰি থাকে মোৰ কিন্তু একদম ষ্টাইল একো নাই দে চুলিখিনি এনেকৈ একদম মেৰিয়াই বান্ধি থ'ম মানে ভালকৈ খোপা গাঠিব নাজানো এনেকৈ বান্ধি থৈ আৰু দিনটো থাকিম দিনটোতো মোৰ ফণিওৱা মোৰ মানে লেঠাই নাই ৰাতিপুৱা মানে গা পা ধুই কিনে এনেকৈ বান্ধি লওঁ আৰু দিনটো চলিয়ে যায় মই মানে মোৰ ৰাতি হোৱাৰ আগতে ফণিয়াই লৈ কিনে মানে সেই এইটো কি বুলি কয় বেনি কাঠি থৈ দিওঁ আমাৰ মানে ঘৰুৱা ভাষাত ক'ব গ'লে চেলে গাঠি থোৱা বুলি কয় এনে আৰু দিনটো মই এনেকৈ থাকোঁ জংগলী হয় দেউতা আৰু দেউৰজনক চাহ দি কিনে মই আহি গ'লোঁ পাকঘৰত আৰু এইফালে কেৰাহী বহাই দি তেলখিনি দিছোঁ তেলখিনি গৰম হৈছে নেকি চাবৰ কাৰণে এডোখৰ পিঁয়াজ দিলোঁ তাৰপিছত বাকী গোটেই পিঁয়াজখিনি দি দিলোঁ দি এবাৰ লাৰি দিওঁ দি কিনে মাংসখিনি মই একেলগে বহাই দিম নহ'লে পিঁয়াজখিনি দৈ উঠে মানে পিছলৈকে সেইকাৰণে পিঁয়াজখিনি বহাই দিয়ে মাংসখিনি বহাই দিলোঁ মাংসখিনি বহাই দি উঠি মানে আদা নহৰু পেষ্টখিনি আগতে দি নিদিওঁ তেলতে মাংসখিনি বহাই উঠি মাংসখিনি
অলপমান লাৰি কিনে মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। দি কিনে তাতে অকণমান হালধি তাৰপিছত নিমখ দিলোঁ। দি কিনে অকণমান ফ্ৰাই কৰি তাতে আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি দি কিনে অকণমান ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি লৈ কিনে আমাৰ যি মছলা লাগে সেইখিনি দিম। আজি অকণমান মছলা বেছিকৈ দিম যিহেতু ছাগলীৰ মাংস। অকণমান জিৰা গুড়ি তাৰপিছত ধনিয়া গুড়ি আছে আনা, ধনিয়া গুড়ি অকণমান আৰু অকণমান গৰম মছলা দিম। ছাগলীৰ মাংসত গৰম মছলা নিদিলে ভাল নালাগে। এইখিনি দি কিনে অকণমান সময় ফ্ৰাই কৰিম। কৰি কিনে আৰু আমি পানী দিম জৰিয়াবৰ কাৰণে। আপোনালোকে বাৰু এনেকৈ বনায় নে কিবা বেলেগ ধৰণে বনায়? মোৰ হ'লে একদম সহজতে চিধা চাধা ৰেচিপি। মই এতিয়া মছলাখিনি দি ল'লোঁ। লৈ এতিয়া ফ্ৰাই কৰোঁ। কৰি কিনে আৰু তাৰপিছত পানী দিম। অলপ পানী দি কিনে মাংসখিনি জৰিয়াই ল'লোঁ। এতিয়া আৰু পানী দিম। আৰু এইফালে মোৰ মাংস আঞ্জাখন হৈ গ'ল। মায়ে অকণমান জোল বেছিকৈ ৰাখিব দিলে, সেইকাৰণে ৰাখি দিলোঁ। আৰু ৰিয়েলত কালাৰটো বেলেগ হৈছে, কিন্তু কেমেৰাত অলপ বেলেগ দেখা হৈছে। মাংস আঞ্জাখন থৈ আহি কিনে মই কেৰাহীটো ধুলোঁ। ধুই কিনে কেৰাহীত বহাই দিছোঁ তেল। এতিয়া মাছখিনি ফ্ৰাই কৰিম। তাৰপিছত ভাবিছিলোঁ মাছখিনি অকল ফ্ৰাই কৰি থৈ দিম আৰু এনেকৈ কাৱৈ মাছ অকল ফ্ৰাই কৰি খাব ভাল নালাগে, বেছি টাইট হৈ উঠে। সেইকাৰণে মাছখিনি ভাজি থাকোঁতে মই দেউতাক ক'লোঁ বিলাহী আনিব। ৰাতিপুৱাৰ পৰা ভবা নাছিলোঁ মাছৰ আঞ্জা বনাম বুলি। তাৰপিছত দেউতাক ক'লে, দেউতাই মই মাছখিনি ভাজি থাকোঁতে বিলাহী আনি দিলে। সেইকাৰণে মই ভাবিলোঁ আলু আৰু বিলাহীয়ে মাছখিনি অকণমানকৈ বনাই থৈ দিম। সেইবুলি আলু আৰু বিলাহী কাটিলোঁ। কাটি মাছখিনি ফ্ৰাই কৰিলোঁ। এইফালে মই আলু আৰু বিলাহীৰ আঞ্জা বনালোঁ। আপোনালোকে বাৰু বিলাহী আঞ্জা খাই ভাল পায়নে? মই হ'লে বহুত ভাল পাওঁ। গৰমৰ দিনত অলপ টেঙা হ'লে ভাল লাগে। বেলেগ টেঙা নাছিলে, সেইকাৰণে বিলাহীৰে বনাই থৈ দিলোঁ। আৰু এয়া মোৰ মাছৰ আঞ্জা ৰেডি। আলু আৰু বিলাহীৰে কাৱৈ মাছকেইটা বনালোঁ। গৰমত অলপ টেঙা বস্তু খাই ভাল লাগে। বিলাহী সেইকাৰণে অলপ বেছিকৈ দিছিলোঁ। ৰন্ধা বঢ়াখিনি হ'ল কিবাকৈ। তাৰপৰা কি কৰম আৰু মোৰ ল'ৰাটোক দেখাই আছোঁ। তাৰ অৱস্থা চাবচোন, একদম কেনেকৈ যে তাক ৰাখিম মই ভাবিয়ে নাপাওঁ। একদম যি বদমাছ হৈছে। মই এটা ঘৰ চৰ চাফ চিকুণ কৰোঁ, পাকঘৰটো ঝাৰু দিওঁ, কেৰাহী ধুই থৈ দিওঁ। তাৰপিছত ইয়াক ভাত দুটামান খুৱাই থওঁ। তাৰপিছতে আমি ভাত খাম, নহ'লে যে ভাত খাব বা আমাৰ খানা তাৰ লগত ইমান উৎপাত কৰি থকা হৈছে। গোসাঁইটোক গা পা ধোৱালোঁ, ভাত পানী খুৱাই কিনে তাক খুৱাই থৈছোঁ। আমি ভাত খোৱাই নাই। দেউতা আৰু দেওৰজনে খালে কিজানি, মা আৰু মই খোৱা নাই। আমি এতিয়া খাম। ইয়াক খুৱাই থ'লোঁ, দুপৰীয়া একদম উৎপাত কৰি থাকে যে ৰ'দত, সেইখিনি খুৱাই থৈ দিলোঁ তাক জল্দি খুৱাই। এতিয়া আমি খাওঁ আৰু 3:28 ভাত a.m. পানী খাই কিনে অকণমান জিৰাই কিনে ওপৰত মোৰ কাপোৰ মেলি দিয়া আছিল, সেইখিনি আনি থোৱা আছিল, সেইখিনি জাপিলোঁ। সি উঠাৰ পিছত আৰু নহয়, সেইকাৰণে সি শুই থাকোঁতে মই বোলো কামখিনি কৰি থৈ দিওঁ, নিজৰ কাৰণে ভাল হ'ব। নহ'লে সি উঠিলেতো কৰিব নিদিয়ে, তাৰ লগতে লাগি থাকিব লাগিব। সেইকাৰণে সি শুই থাকোঁতে মই কাপোৰখিনি জাপি দিলোঁ। এনেই মোৰ দিনত টোপনি নাহে শুলেও, সেইকাৰণে ভাবিলোঁ কামখিনিয়ে হৈ থাকক আৰু। A few minutes later. আৰু মই গুণৰ লগত ৰুমতে আছিলোঁ। থাকোঁতে এইফালে দেউতাই মোক মাতি কিনে দি দিলে এয়া কিবা চেল ৰুটি বুলি কয় নেকি, এনেকৈ সেইটো দি দিলে মোক ৰুমত দেউতাই খাবৰ কাৰণে। কি হ'ল, আমাৰ ইয়াতে ডক্তৰজন যে থাকে, ডক্তৰজনৰ কোনোবা পেচেণ্টৰ 6-7 বছৰমানলৈ বেবী নাছিল। তাৰপিছত ইয়াতে চিকিৎসা কৰি কিনে টুইনছ বেবী হ'ল, এটা ল'ৰা এটা ছোৱালী। সেইকাৰণে সেই ফূৰ্তিতে তেখেতসকলে ডক্তৰৰ কাৰণে বনাই আনিছিল, বহুত বেছিকৈ আনিছিল, গোটেইবোৰে খাব পৰাকৈ। মেডিকেলত থকা গোটেইবোৰে খালে। তাৰপিছত দেউতাকো দিলে, দেউতাই নিজেও খালে, মোৰ কাৰণে আৰু আনি কিনে মোক দি গ'ল। সেইকাৰণে মই ৰুমত বহি তাকে খাই আছিলোঁ। টেষ্টি লাগিছিল খাই কিনে, কিন্তু অকণমান ঠাণ্ডা আছিল। গৰম হ'লে আৰু বেছি টেষ্টি লাগিল হয়। ভাল লাগে ন এনেকৈ, খোৱাটোৰ কথা কোৱা নাই। কোনোবাই যেনেকৈ 6-7 বছৰ বেবী নোহোৱাৰ পিছত যেতিয়া ভাল ফল পায় চিকিৎসা কৰি কিনে, তেতিয়া কিমান হেপী হয় ন। সেইকাৰণে আজি যেনেকৈ আনিছে তাতে গম পোৱা যায় তেখেতসকল কিমান বেছি হেপী হৈছে। আৰু এনেকুৱা বহুত মানুহৰে হৈছে, আহি কিনে ডক্তৰক এনেকৈ কিবাকিবি খুৱাই থৈ যায়, পাৰ্টি দি থৈ যায়। এনেকৈ আপোনালোকৰো যদি কোনোবা এনেকুৱা কিবা সমস্যা আছে আহিব পাৰে। ডক্তৰজন এইটো ক্ষেত্ৰত বহুত বেছি ভাল বুলি কয় মানুহে, বহুতৰে হৈছে এনেকৈ বেবী।
আপোনালোকেও যদি কিবা এনেকুৱা সমস্যাত ভুগি আছে আহি যাব আমাৰ ইয়াতে 3 hours later. Good evening guys. দুপৰীয়াৰ পৰা তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাছিল মোৰ মানে একদম মাথাটো বিষাইছিল সেইকাৰণে শুই আছিলোঁ তাৰপিছত উঠি কিনে ভাতকেইটা হ'ল এতিয়া দেখাব লগা এনেকুৱা একো নাই একদম বহুত বেছি বিষাইছে মাথাটো এতিয়াও ভাল পোৱা নাই সেইকাৰণে একো ভিডিঅ' নকৰিলোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত গুড নাইট